গৈছে এনেকুৱাকৈ পুৰিছে চাব দেই আপোনালোকে একে জ্বলাই ফাটাই দিলে চাওকচোন মানে ছোৱালী মানুহে যে কাম যে এইবিলাক কাম নাজানে একদম মানে এই আমাৰ মাংস এতিয়া হৈ গ'ল পূৰা আমি ফ্ৰাই নকৰোঁ গ্ৰেভি কৰিম হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই আৰু আজি আমি বাহিৰতে খানা বনাই খাম এয়া আছে মোৰ বা এইফালে মা আৰু আমি তিনিজনী আজি বাহিৰে বাবাৰ ভিতৰত টিভি চাই আছে আৰু আমি এনেকৈ আজি বনাই খাম এয়া জুই চুই ধৰি আৰম্ভ কৰিছোঁ এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে আজি বাহিৰতে বনাই খাম ন আমি ভলিউমটো অলপ কমাই দিওঁ কৰি ইয়াৰ পৰাই লৈ যাওঁ আৰু ভলক এতিয়া মোৰ ভিডিঅ'টো চাই থাকিব একদম বনাম ভালকে পুৰা একদম মিউজিক চিউজিক লগাই লৈছে মিউজিক চিউজিক লগাই লৈ একদম পুৰা মানে জুই জ্বলাব এতিয়া ৰেডি কৰি আছে জুই জ্বলাবৰ কাৰণে পুৰা একেবাৰে জ্বলিবনে ওম নমঃ শিৱা বুলি কৈ জ্বলি যাব কাচিন তেল অকণ দিয়া নাই খালী প্লাষ্টিকখন দি জ্বলিব জানো অঁ ইমান দুখীয়া মানুহ কাচিন তেলো নাই জ্বলি গ'ল জুই জ্বলিছে নে জ্বলি গৈছে বাহ ইমান ডাঙৰ মুৰ্গী তামাম ডাঙৰ মুৰ্গী দেখোন দেই এতিয়া কি চেহেৰাই নাই ইয়াৰ চেহেৰাটো মুৰ্গীটোৰ চেহেৰাটো বহুত কম আৰু টুটুলাটো ইমান খাইছে ফুক মই নাখাওঁ তয়ে খাবি যিটো ৰকমত ধৰিছ তই নন্দা মিউজিক লগাই লৈছে আৰু মুৰ্গী পুৰি আছে হৈ গৈছে এনেকুৱাকৈ পুৰিছে চাব দেই আপোনালোকে একে জ্বলাই ফাটাই দিলে চাওকচোন মানে ছোৱালী মানুহে যে কাম যে এইবিলাক কাম নাজানে একদম মানে মুৰ্গীটো দেখিয়ে গম পাই গৈছে ন আপোনালোকে চাওকচোন পুৰাটো ফাটি চিটি গৈছে মানে আধা জুইতে সিজি গৈছে টুটুল এতিয়া ফালিম আইঅ জুই দিবই নালাগিলে সিজিয়ে গ'ল আধা পাৰিম নে পাৰিলে চা পাৰি গলি হে আধা আধি সিজিয়ে গ'ল এইটো কি খাম বাৰু পুৰাকৈ খুৱাই ভাল আৰু হাতটো কাটিব পাৰিছগৈ আৰু ন হৈ গৈছে পাৰিছগৈ পাৰিবি ঘৰৰ মানুহৰ লগত এনেকৈ খাই কিনে বহুত ভাল লাগে হয় নাই গোটেইকেইটাই মিলি জুইত জ্বলাই একদম পূৰা জুইতে ভাত চাত বনাই মেলি মাংস চাংস বনাই বেলেগ এটাই আনন্দ আৰু আলু আমাৰ সদায় দুটাই থাকে দেই আজি তিনিটা দিছে নেকি নাই দিয়া দুটাই মানে দুটাই আলু আৰু দুটা আলুত মানে চাৰিটুকু হয় আপোনাৰ পিঁয়াজ আলু আদা নহৰু তাৰপিছত জালুকৰ গুড়া জিৰা ধনিয়া চব মিক্স কৰি পেলাই একদম দি দিয়া হৈছে পেষ্ট কৰি অলপ এনেকৈ ভাজি দিলে এতিয়া মাংসখিনি দি দিব ইমানেই মাংস ওলাইছে আৰু সেইটো মুৰ্গীত আৰু কিমান মাংস ওলাব আপোনালোকে কওকচোন এই আমাৰ মাংস এতিয়া হৈ গ'ল পুৰা আমি ফ্ৰাই নকৰোঁ গ্ৰেভি কৰিম এতিয়া আমি অকণমান টেষ্ট কৰিম ন
জুইটো নুমাই গৈছে নহয় চুলিয়া এতিয়া পানী ঢালি দিয়ে গৰম পানী কৰি থৈছিলে গৰম পানীখিনি দি দিওঁ ৰ হ'বনে মাক দিলি নাই অকণমান খাইছে মই কলিজাটো গুড়া খাইছোঁ এতিয়া এইটো খাম কলিজা মোৰ ফেভাৰেট আৰু গোৱালটো তাইৰ ফেভাৰেট এইটো মোৰ কলিজা আৰু তাই গোৱাল মই দিলে খুদাই নাই তাই ভাগৰ গোৱালটো সিজা নাই কিন্তু এইটো গোৱাল কি বুলি ক'ম সেইটো মাক খুৱাই দিছোঁ অকণমান ভালকৈ মই অকণমান খুৱাই দিম ৰ অকণ পিঁয়াজ অকণৰ সৈতে খুৱাম ন সোৱাদ অনুযায়ী মৰম অকণমান দিওঁ বনাই থকাৰ মাজত লামা মাঙল চাঙল খাই দিবি নেকি কিবা সিজিছে মাংস সিজিলে তোৰ ভাগৰ সেইডাল সিজা নাই সেইডাল মোৰ ফেভাৰেট বস্তুটোহে নসিজিলে চব সিজিলে মজা মই যদি মানে নহয় মাংস বনাই থাকিলে মোক যদি এনেকৈ ফ্ৰাই কৰি উলিয়াই নিদিয়ে ধুমা ধুম কাজিয়া হ'ব মানে বাম্পা কাজিয়া হ'ব এইটো চাগে চবৰে ঘৰতে হয় ন চবৰে ঘৰতে হয় কিন্তু আমাৰ ঘৰত মানে কি মোক বেলেগৰটো নাজানো মোক কিন্তু লিভাৰডোখৰ লাগিব ফ্ৰাই আৰু মোক যে সেই ফেভৰেটটো আৰু য'ত মালখিনি থাকে সেইখিনি মালখিনি চব জমা হয় সেইটো ইমান ভাল পায় মকৰা মকৰা মাৰে কচক কচক বাজে এনেকৈ ফ্ৰাই কৰি উলিয়াই খায়নে কমেণ্টত জনাবচোন কোনে কোনে খায় দাঁতকেইটা ফাক মাছ মাংস একো খাবই নোৱাৰে একদম দাঁতত লাগি লাগি যায় এতিয়া আমাৰ হৈ গ'ল গাইছ এতিয়া আমি খাবলৈ ল'লোঁ ভাত এয়া মাৰ হয় খাবলৈ ল'লোঁ আৰু এতিয়া মায়ে এইফালে ল'লে এইফালে মই আৰু দেউতাও আহিলে দেউতাক উঠাই আনিলোঁ এইফালে দেউতাই খাই আছে বাবা এইফালে চাই দে খাবলৈ খাওঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে চ' লাইক কমেণ্ট কৰিব আৰু বহুত টেষ্টি হৈছে আৰু যিসকল মোৰ চেনেলটোত নতুন বহুত টেষ্টি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লৈ আহোঁ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বাই বাই আকৌ লগ পাম